ইউটিউব চেনেল বিন্দাছকে সকলোৱে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি মই কৈছোঁ এতিয়া বৰ্তমান চাৰ্কিট হাউচত এটা ছাৰ হৈ আছে চাৰ্কিট হাউচ। আনন্দ ছাৰ কালি ৰাতি লগ পালোঁ আৰু বৰ্তমান আমি আমাৰ ৰাইডাৰসমূহৰ লগত তেখেতক বগীবিললৈকে আমি লৈ যাম। চাই থাকিব মনটো বহুত ভাল লাগিছে, বহুত এক্সাইটেড হৈ আছোঁ তেখেতৰ লগত ৰাইড কৰিবলৈ। আৰু বাকী কি কাম আপোনালোক সকলোৱে জানে, ছ'চিয়েল চেঞ্চেশ্যন। ত' গাইজ চাই থাকিব মোৰ লগত ৰাইডাৰসমূহ আহি পাইছে। এক্সাইটেড হাই কৈ দিওঁ চবে। চ' ৱেইট কৰি আছোঁ, ছাৰ ওলাই আহে নাই। ৰাতি বহুত দেৰি হৈ আছে, বহুত মানুহ লগ কৰিব আহিছে আৰু প্ৰথম ছাৰ শুই উঠি চাহ একাপ খাইছে। আমিও ৰখি আছোঁ। ৰাইডাৰ্ছ পিছফালে দেখি আছে আমাৰ ৰাইডাৰ্ছসকল ৰয়েল জয়গড়। ছাৰৰ পৰা আমি দুআষাৰ কথা পাতিম মোৰ চেনেলত প্ৰথমবাৰ। সকলে চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব। ত' গাইজ ৰাইড টু প্ৰাইড এটা শ্লোগান লৈ আসাম পুলিচ আনন্দ মিশ্ৰৰ নেতৃত্বত গোটেই অসম ঘূৰিব। চ' তাৰে আজি ধেমাজি ডিষ্ট্ৰিক্টত উপস্থিত হয়। তো গাইজ আমাৰ যোনটো আনন্দ মিশ্ৰই লিড কৰি আছে, 9জন মেম্বাৰ আছে আনন্দ মিশ্ৰ ছাৰৰ আগত। তেখেতে লিড কৰি গৈ আছে আৰু এইটো চেলিব্ৰেটিং কৰিছে আমাৰ প্ৰেচিডেণ্ট কালাৰ এৱাৰ্ড, যোনটো হায়েষ্ট অনাৰ হয়। এইটো ছিকিউৰিটি ফ'ৰ্চবিলাকক, ভাৰতৰ যোনবিলাক ছিকিউৰিটি ফ'ৰ্চ আছে তেখেতসকলক দিয়া হয় প্ৰত্যেক হেৰিয়ত এবছৰৰ মূৰে। তো আসাম পুলিচে আপোনাৰ 10 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে। তো এইটো আমাৰ বিষয়ে একটা গৌৰৱৰ বিষয়। প্লেণ্টেশ্যন কৰি আছে, মোৰ পিছফালে ছাৰ দেখি আছে। सो बिंदास के व्यूअर्स के लिए थैंक यू, आवर ग्रीटिंग्स। हमारी टीम जो राइड ऑफ प्राइड का जो है, जो असम पुलिस को राष्ट्रपति का निशान मिला, उसको लेके जो हम धुबरी से सदिया बैक टू राउंड अबाउट टू वाटी जा रहे हैं। इस बीच में आज इनकी टीम के साथ भी आज हम राइड करेंगे एंड वी आर रियली लुकिंग फॉरवर्ड फॉर अ ग्रेट राइड, अ जोश राइड एंड अ राइड टू रिमेंबर। थैंक यू। মোৰ আগেৰে আছে আনন্দ মিশ্ৰ। भारत माता की जय।
সোজাতে আছে আপোনাৰ ডিব্ৰুগড় SP ছাৰ আহি গৈছে ৰিচিভ কৰিবলৈ। बाय बाय टेक केयर ऑल द बेस्ट एंड आपके व्यूअर्स आपके सबके लिए ऑल द बेस्ट थैंक यू राइड सेफ एंड बी सेफ एंड स्प्रेड दैट इज मैसेज ऑफ सेफ्टी सेफ्टी फर्स्ट। एक चीज़ आपके चैनल के थ्रू बताना चाहो, मैं कल भी बोला था, बड़ा अच्छा दिमाग में आ गया, मैंने बोल दिया था 2 पॉइंट। नंबर 1 बाइक क्या होता है? जोश। भाई क्या है? जोश। और दिमाग ये जो हेलमेट है ये है होश। तो जोश और होश दोनों मेंटेन करके एक साथ जाने से ही हम सेफली पहुंचेंगे। सो बाइकिंग इज जोश एंड हेलमेट इज होश। ऑल द बेस्ट। ड्रोन का बैटरी भारत माता के जय। भारत माता के जय।